ৰাতিপুৱা 7:30 বাজি পাৰ হ'ল কিন্তু এতিয়ালৈকে কুঁৱলীয়ে আৱৰি আছে গোটেই আকাশখন আৰু বেকগ্ৰাউণ্ডত কিবা চাউণ্ড এটা শুনি থাকিব সেইটো হৈছে আমাৰ কোনোবাই খৰি ফালি আছে পাছফালে আৰু সেয়া ভগৱানক থেংক ইউ কৈ আহি গা পা ধুই আজি একেবাৰে ভাতকেইটা খাই ল'লোঁ আৰু অকণমান কোমল চাউলৰ জলপান অকণো লৈছিলোঁ আৰু এয়া আবেলি সময়ত মায়ে পৰ্দাখিনি ধুই থৈছে আৰু মই লগাই দিছোঁ অকণমান হেল্প কৰি দিছোঁ মাক আকৌ সময়তে হেল্প কৰিবলৈও ভয় লাগে জগৰ লাগে যে কাৰণ মাৰ মতে কামখিনি নহ'লে মাৰ খং উঠে আৰু সন্ধিয়া সময়ত পেহী আহিছিলে পেহীয়ে অনা টোপোলাটো বেলেগ এটা ভিডিঅ'ত দেখুৱাম দেই পেহী আৰু মা সৰু পেহীহঁতৰ ঘৰলৈ গ'ল আৰু তাৰ পাছতে আহিলে বৰ্তাৰ ছোৱালী তিনিওজনীয়ে মিলি মেগী খালোঁ কিন্তু সেয়া দেখুৱাবলৈ থাকিল আৰু পেহীৰ ছোৱালী আজি তাইক একদম হেঁপাহ পলুৱাই লৈছে বহু দিনৰ মূৰত আহিছে তাই আৰু আজিৰ পৰা মই মিনি ব্লগ 2-3টাকৈ দিম বুলি ভাবিছোঁ কি হয় নাজানো দেই আৰু সেয়া মায়ে বৰপিঠা বনাইছিলে পেহীহঁতলৈ বুলি সেয়াও দি পঠিয়াইছোঁ আৰু আমাৰ ছোৱালীক চাওকচোন তাইক যাব লাগে পেহীহঁতৰ লগত নাহি মোৰ কোচলে তাই এতিয়া আজি গোটেই সময়খিনি বৰ ভাল লাগিলে ধুনীয়াকৈ পাৰ কৰিলোঁ নতুন ভিডিঅ'ত